এখন দেশত এখন গাঁৱত এজন তুলাৰাম নামৰ মাছমৰীয়া আছিল। তুলাৰামে যেন তেন কৰি মাছ ব্যৱসায় কৰি ঘৰখন চলাই আছিল। তথাপিও ঘৰৰ অভাৱবোৰ পূৰ নহয়। তুলাৰামে সদায় সেইটো চিন্তাতে তুলাৰাম ৰাতি দিন টোপনি নহা হ'ল। তুলাৰামে এদিন মাছ মাৰিবলৈ গ'ল আৰু মাছ মাৰি যিকেইটা টকা পায় সেইকেইটাৰে ঘৰৰ অভাৱবোৰ ভালদৰে পূৰ নোহোৱাত ঘৈণীয়েকে তুলাৰামক সদায় গালি গালাজ কৰি থাকে। ইফালে আকৌ লাহে লাহে মাছমৰীয়াবোৰো বাঢ়িবলৈ ধৰিলে। তুলাৰামে আগৰ দৰে মাছবোৰো নোপোৱা হ'ল। তুলাৰামে নাওখন লৈ নৈ মাছ অংশলৈ গ'ল আৰু জাল মাৰিবলৈ ধৰিলে। কিন্তু জালখনত মাছেই নুঠে, কাৰণ জালৰ কিছু কিছু অংশ ফুটা কাৰণে মাছবোৰ ওলাই গুচি যায়। আৰু সিফালে নাওখনো অলপ অলপ ফুটাৰ কাৰণে পানীয়ে ভৰি পৰিছে নাওখন। তুলাৰামৰ গোটেই দিনটো কষ্টৰ ফলতো জালত মাছ নুঠা দেখি তুলাৰামৰ মনটো বৰ বেয়া হ'ল আৰু সি ঘৰমুৱা হ'ল। পিছদিনাখন ৰাতিপুৱা তুলাৰাম মাছলৈ যাওঁ বুলি ভাবি থাকোঁতে ধাৰাসাৰে বৰষুণ আহিল। তুলাৰামে ভাবিলে, আজিতো মাছৰ উজান উঠিব, এই চেগতে মই যোৱাই ভাল বুলি সি ওলাই গ'ল। তুলাৰামে জালখন আৰু নাওখন লৈ কলঙৰ মাছ পালেগৈ আৰু মাছ মৰাত ব্যস্ত হৈ পৰিলে। কিন্তু জালত মাছ এটাও নালাগিল। সি ভাবিছে, মোৰ কপালত আৰু মাছ নহ'বই নেকি। সি ভাবি থাকোঁতে জালখন কিহবাই টানে আৰু ইমান গধুৰ পাইছে জালখন টানিবলৈ। সি টানে ওপৰলৈ, জালখনে টানে তাক তললৈ। সি জালখনৰ লগত ব্যস্ত হৈ থাকোঁতে নাওখনত পানীৰে ভৰি নাওখন তললৈ ডুবিবলৈ ধৰিলে। নাওখন চম্ভালিবলৈ ধৰোঁতে তুলাৰামক পানী তললৈ সুমুৱাই লৈ গ'ল আৰু তুলাৰামে পানীৰ তলত দেখিলে এইটো এটা বস্তু নহয়, এজনী ধুনীয়া জলকুঁৱৰীহে। জলকুঁৱৰীয়ে তুলাৰামক সুধিলে, তুমি ইমান ধাৰাসাৰ বৰষুণত কিয় মাছ মাৰিবলৈ আহিছা? তোমাৰ বাহিৰে বেলেগ দুখৰ আৰু কোনোৱেই নাই ইয়াত। এতিয়া তুলাৰামে অভাৱৰ কথা সকলো বিৱৰি ক'লে আৰু জলকুঁৱৰীয়ে তুলাৰামক মন্ত্ৰ এফাকি শিকাই দিলে। জলৰ ৰাণী জলপৰীয়া মাছৰ বৰষুণ দে, ঐ মোৰ নাওখনিত মাছৰ উজান দে। এই মন্ত্ৰটো মাতিলে মাছৰ উজান উঠিব। আকৌ বৰষুণৰ এই মন্ত্ৰটো মাতিলে মাছৰ বৰষুণ দিব। আৰু জলকুঁৱৰী মাছৰ বৰষুণ থাম, ঐ মোৰ নাওখনিত মাছৰ উজান থাম বুলি ক'লে বৰষুণ দিয়া ৰৈ যাব। সাৱধান, বেছি লোভ কৰিলে বিপদত পৰিবা বুলি কৈ জলকুঁৱৰী পানী তললৈ গুচি গ'ল আৰু তুলাৰামে মন্ত্ৰ ফাঁকি মাতি চালে। মন্ত্ৰ ফাঁকি মাতাৰ লগালগ মাছৰ উজান উঠিলে আৰু সি মাছ ধৰি তত নোপোৱা হ'ল। বৰষুণ দি আছে মাছবোৰ ভৰাই আছে নাওত আৰু সি সেই মাছবোৰ বেচি বহুত ধনী হৈ গ'ল। দিনক দিনে তাৰ নিচিনা গাঁওখনত ধনী মানুহেই নোহোৱা হ'ল। তাৰ ওচৰে পাঁজৰে থকা মানুহবোৰৰ শত্ৰু বাঢ়িবলৈ ধৰিলে। আজিলৈকে আমি মাছ বেছি ইমান টকা পাই ধনী হোৱা নাই। এই দেখোন ইমান কম দিনৰ ভিতৰতে ইমান ধনী হৈ গ'ল গাঁওখনৰ ভিতৰত। নিশ্চয় কিবা এটা হাতত লাগিছে, আমি ইয়াক চকু দিব লাগিব। হয়। আপুনি ঠিকেই কৈছে ডাঙৰীয়া দা, ইয়াৰ হাতত কিবা এটা লাগিছে, আমি ইয়াক চকু দিব লাগিব। পিছদিনাখন তুলাৰামে আকৌ মাছ মাৰিবলৈ গৈ মন্ত্ৰ ফাঁকি মাতাত মাছৰ বৰষুণ হ'বলৈ ধৰিলে আৰু তুলাৰামৰ লগৰীয়াকেইটাই চাই আছিলে। চাই পেলাই আচৰিত হ'ল। আমি এতিয়াহে গম পালোঁ উৰহী গছৰ ওট ইয়াতেই আছে। ইয়াক আমি ধৰিব লাগিব। ঐ বন্ধুসকল, ইয়াক ধৰা। ঐ তই কেনেকৈ মাছ মাৰি ধনী হৈছ, আমি এতিয়াহে গম পালোঁ। আমি সকলো কথা দেখি আছোঁ আৰু শুনিলোঁ তই কেনেকৈ মাছ মাৰিছ। তই যদি আমাক কথাবোৰ নকওঁ তেন্তে তোক আমি মাৰি পেলাম। তেতিয়া তুলাৰামে ভয় খালে আৰু মন্ত্ৰ ফাঁকি শিকাই দিলে। মন্ত্ৰ ফাঁকি আধা শিকালে আধা নিশিকালে আৰু মাছমৰীয়াকেইটাই লোভতে মাছ মাৰিবলৈ গ'ল। সকলো মাছমৰীয়া বিলৰ মাজলৈ গ'ল আৰু মন্ত্ৰ ফাঁকি মাতাৰ লগালগ মাছৰ বৰষুণ হ'বলৈ ধৰিলে। মাছৰ বৰষুণ হৈ নাওখন মাছেৰে ভৰি পৰিলে। সিহঁত ফূৰ্তিত থাকিব নোৱাৰা হ'ল আৰু মন্ত্ৰ ফাঁকি মাতিবলৈ পাহৰি থাকিলে। মাছ কেনেকৈ আহিব লাগে সেই মন্ত্ৰটো শিকাই দিলে, কিন্তু মাছখিনি কেনেকৈ বন্ধ হ'ব লাগে সেইটো তুলাৰামে শিকাই নিদিলে। মাছমৰীয়া সকলো বিপদত পৰিলে।